খাই লওঁ তাৰপিছত আপোনালোকক লৈ গৈ আছোঁ ৱাটাৰফলটো চাবৰ কাৰণে তাৰপিছত ইফালে লৈছোঁ গাহৰিৰ কি কয় এইটো চুস্তা গাহৰিৰ চুস্তা লৈ লৈছোঁ চাওক আপোনালোকে তো খাই কেনে যাওঁ আৰু হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল আপোনালোকে চাই আছে শংকৰ 93 তো ফ্ৰেণ্ডছ আজি গৈছোঁ মই টেঘেৰীয়া ৱাটাৰফলছ তো আপোনালোকক দেখাম আজি টেঘেৰীয়া ৱাটাৰফলছ ক'ত আছে আৰু কেনেকুৱা প্লেচটো তো আপোনালোকক দেখাম তো আপোনালোকে আমনি নকৰি এণ্ডলৈকে চাই থাকিব আৰু যদিহে কিবা ভুল হৈ যায় তো বেয়া নাপাব আৰু তো ফ্ৰেণ্ডছ তো ক'বই পাহৰি গৈছিলোঁ কিলোমিটাৰ কিমান টেঘেৰীয়া ৱাটাৰফলছ তো 130 কিলোমিটাৰ তো বেছি দূৰ হয় 130 কিলোমিটাৰ তো একো নাই তো আজি যামেই আৰু আপোনালোকক ৱাটাৰফলটো দেখামেই তো আপোনালোকে চাই থাকিব ফাইনেলি গাইজ পাই গ'লোঁ সোণাপুৰ আৰু আপোনালোকে আগত দেখাই পাইছে চাগে সোণাপুৰ পাই গ'লোঁ আৰু ইমান ধুনীয়া প্লেচ মানে চাওক আপোনালোকে ভিউটো চাওক ইমান ধুনীয়া ভিউ মানে ৱেডাৰটো ইমান ধুনীয়া তো চাই কিনে কিবা এটা বেলেগে মানে ফিলিংছটো মানে বেলেগে মানে বহুতেই ভাল লাগি আছে তো ব'লক মোৰ লগত আপোনালোকেও অলপ এনজয় লওক ভিডিঅ'টোত তো ফ্ৰেণ্ডছ ফাইনেলি সোণাপুৰ আহি পালোঁ তো আজি বাইকখন অনা নাই মোৰ তো এয়া RS আনিছোঁ আজি RSখন লৈ গৈ আছোঁ আৰু RSখন কাৰ হয় তো দেখাম এয়া ধনমণি ইয়াৰে হয় বাইকখন তো আজি মোৰ বুলেটখন অনা নাই তো RS লৈ গৈ আছোঁ তো আপোনালোকে চাব ভিডিঅ'টো তো এণ্ডলৈকে চাব আৰু A few moments later. তো হেল্ল' ফ্ৰেণ্ডছ তো ফাইনেলি লগ পালোঁ আজি বিবেকক তো আৰু ইউটিউবত চাই থাকোঁ ইয়াৰ ভিডিঅ' তো ভাল লাগে আৰু আজি ফাইনেলি লগ পাই গ'লোঁ গৈ আছিলোঁ তো আৰু বিবেকে বহুত কষ্ট কৰি আছে তো অলপ ছাপোৰ্ট কৰিব থেংক ইউ ফাইনেলি গাইজ আহি পাই গ'লোঁ আৰু ইফালৰ পৰা ইউটাৰ্ণ ল'ব লাগিব তো ইউটাৰ্ণ লৈ আছোঁ এতিয়া আমি তো অকণমান আগত গৈ কিনে লেফ্ট ছাইড ল'ব লাগিব তো আপোনালোকক দেখাই আছোঁ তো চাই থাকিব তো ফ্ৰেণ্ডছ ইফালে লেফ্ট সাইডে যাব লাগিব টেঘেৰীয়া ৱাটাৰফলছ তো আৰু ইফালে মোৰ ৰাইট সাইডে দেখা পাইছে চাগে
টেঘেৰীয়া ৱাটাৰফলছ। তো পোষ্টাৰখনত দেখাই পাইছে চাগে, আৰু আপোনালোকক জুম কৰি দেখাইছোঁ। এয়া চাওক টেঘেৰীয়া ৱাটাৰফল এহেড 3 km। তো এইফালে লেফ্ট ছাইডে যাব লাগিব। তো ফ্ৰেণ্ডছ, ফাইনেলি আমি এতিয়া যোনটো টেঘেৰীয়া ৰোড, তো টেঘেৰীয়া ৰোডেদি গৈ আছোঁ গাঁৱৰ মাজেদি। তো গাঁৱৰ মাজেদি যাব লাগিব, আৰু তাৰপিছত গৈ কিনে আপোনালোকক দেখাই আছোঁ টেঘেৰীয়া ৱাটাৰফলটো আপোনালোকক দেখাম। তো আপোনালোকে চাব, আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেনেহ'লে কমেণ্ট কৰি দিব। তো বলক। তো এইফালে নতুনকৈ দলং বনাই আছে। ৰাস্তাটো সিমানো বেয়া নহয়, চলি যায় আৰু। এবাৰ আহিছিলোঁ পিকনিকত আহিছিলোঁ, তো পিকনিক খাবৰ কাৰণে। তো তেতিয়া ব্লগ বনোৱা নহ'ল, তো ভাবিলোঁ কি যে আজি টেঘেৰীয়াই আহোঁ। তো আহি গ'লোঁ। তো মোৰ লগত আছে আজি ধনমণি ভাই। ধনমণি আৰু মই গৈ আছোঁ টেঘেৰীয়া। তো ব্লগটো বনোৱা নহ'ল আগৰ ভিডিঅ', সেইকাৰণে আজি গৈ আছোঁ। তো আপোনালোকে চাই থাকক। তো ফ্ৰেণ্ডছ, ফাইনেলি আহি পালোৱে, আৰু অকণমান আছে। তো দেখা পাব চাগে আপোনালোকে। তাৰে আগতে কিবা এটা খাই ল'ব লাগিব, যিহেতুকে আজি একো খাই অহা নাই ঘৰত। তো ভোক লাগি আছে বহুতে। তাৰে আগতে আপোনালোকক ৱাটাৰফলটো দেখাম, নিশ্চয় দেখাম। তাৰে আগতে কিবা এটা খাই লওঁ ধুনীয়াকৈ, খাই কিনে আপোনালোকক লৈ গৈ আছোঁ ৱাটাৰফলটো চাবলৈ। তো আপোনাৰ ফাইনেলি আহি পালোঁ এইখনে গেটখন। তো ইয়াতে খাব সোমালোঁ। তো কিবা এটা খাই লওঁ, তাৰপিছত আপোনালোকক লৈ গৈ আছোঁ ৱাটাৰফলটো চাবৰ কাৰণে। তাৰে পিছত ইফালে লৈছোঁ গাহৰিৰ, কি কয় এইটো, চুস্তা। গাহৰিৰ চুস্তা লৈ লৈছোঁ, এয়া চাওক আপোনালোকে। তো খাই কেনে যাওঁ আৰু। গেটখন বন্ধ আছে, কিবা যাব দিয়ে নে নেদেবা। টিকেট কাউণ্টাৰ। টিকেট কাটিব লাগিব চাগে। বাইক লৈ যাব পাৰিম নে দাদা? হা, টিকেট কিমান? 10 টকা। 10 টকা আছে ন খুচুৰা? দেচোন। তো আপোনালোকে দেখা পাই আছে, ইয়াতে লেখাই আছে। তো টিকেটত প্ৰতিজনৰ মাচুল 10 টকা। ইফালে টিকেট কাটিলোঁ। তো টিকেটটো লৈ ল'লোঁ। তো আপোনালোকক এতিয়া লৈ গৈ আছোঁ ভিতৰত। তো ফ্ৰেণ্ডছ, সোমাই আহিলোঁ টেঘেৰীয়াৰ ভিতৰৰ গেটেদি। তো ইয়াতে বাইকখন পাৰ্কিং কৰি লওঁ। ইয়াতে বাইকখন পাৰ্কিং কৰি ল'লোঁ। তো তাৰপিছত আপোনালোকক দেখাই আছোঁ। তো ফ্ৰেণ্ডছ, ইফালে ধনমণি আছে, লগতে মই গৈ আছোঁ। তো অকণমান ওপৰত যাব লাগে, তো আপোনালোকে চাই থাকক। বহুত ওপৰত হয়। আজি আপোনালোকক দেখায়ে আৰিম আৰু ৱাটাৰফলটো, তো চাই থাকিব। পালোৱে আৰু চাগে, বেছি দূৰ নাই। পানীৰ আৱাজ আহি আছে এইফালে লেফ্ট ছাইডৰ পৰা, চাওক। তো অলপ ওপৰত গ'লে পাম চাগে আৰু। তো ফাইনেলি আমি আহি পালোঁ এয়া টেঘেৰীয়া ৱাটাৰফল। তো আপোনালোকে দেখা পাই আছে
আৰু চাগে চাউণ্ডটো কমকৈ আহি আছে যিহেতুকে পানীৰ আৱাজ ইমান। তো পিছফালে যাওক আপোনালোকে ৱাটাৰফলটো। তো আৰু আপোনালোকক দেখাই আছোঁ চিনেমেটিকত। তো আপোনালোকে চাব ৱাটাৰফলটো। ওচৰত আহি গৈছোঁ আৰু আপোনালোকক দেখাই আছোঁ ৰ'ব। তো গাইজ ফাইনেলি বাহিৰত ওলাই পালোঁ আৰু মেইন ৰোডত পালোঁ আৰু। তো এতিয়া ধুনীয়াকৈ ঘৰৰ ফালে গৈ আছোঁ আৰু।